Hello students, metric পৰীক্ষালৈ আছে মাত্ৰ 3 মাহ। এতিয়া 3 মাহ যদি আমি হিসাব কৰো ডেজ হিসাবত আমাৰ পঢ়ি আছে কিমান 90 ডেজ। এতিয়া মই আগৰ ভিডিও সমূহত যি প্ৰিপাৰেচনৰ ভিডিও আছিল তাত আমি কৈছিলো যে আমি কি কৰিম 2 মাহ আমি কি ৰাখিম ৰিভিজনৰ কাৰণে ৰাখিম। তো ৰিভিজনৰ যদি আমি 2 মাহ বাদ দিও হাতত আছে মাত্ৰ আমাৰ তাত কিমান আছে 30 দিন। 30 দিনত যদি আমি 6টা সাবজেক্টত ডিভাইড কৰো আমাৰ হাতত থাকিল মাত্ৰ কিমান মাত্ৰ থাকিল 5 দিন কৈ থাকিল এটা সাবজেক্টত আমি কিমান পাম মাত্ৰ 5 দিন কৈহে সময় পাম। আমি হায়াৰ সেকেন্ডাৰী এক্সামলৈ যাও যেসকল ছাত্ৰ ছাত্ৰী এবাৰ হায়াৰ সেকেন্ডাৰী দিবলৈ গৈ আছে তেওঁলোকলৈ যদি চাও তেওঁলোকৰ হাততো প্ৰায় 3 মাহ আছে। তো 3 মাহ নাই কবলৈ গলে যেহেতু ফেব্ৰুৱাৰী লাষ্টত হোৱাৰ সম্ভাৱনা আছে আমাৰ HS এক্সামটো তো তেওঁলোকৰ 3 মাহতকৈ অলপ কম আছে। তো তেওঁলোকেও যদি তেওঁলোকে 4th সাবজেক্টটো বাদ দি পেলাই হিসাব কৰে 5 দিন কৈ যদি হিসাব কৰে তেওঁলোকৰো প্ৰায় তেনেদৰে এটা সাবজেক্টত মানে যদি লাষ্ট আমি 1 মান্থৰ আমি চাও আৰু 2 মান্থ যদি আমি ৰিভিজনৰ কাৰণে ৰাখো তেওঁলোকৰো তেনেকে প্ৰায় 5 দিন বা 6 দিন কৈ পৰি আছে এটা সাবজেক্টত। তো বস্তুখিনি তেনেকে আমি লৈ যাব লাগিব। এতিয়া এটা বস্তু মানে চাবা তোমালোকে যাতে তোমালোকে এই লাষ্ট 2 মান্থ যেনেকৈ তোমালোকৰ ৰিভিজনৰ কাৰণে ৰাখিব পাৰা। যিমান ডাউটছ আছে যিমান তোমালোকৰ পঢ়ি মানে ডাউটছ খিনি ক্লিয়াৰ কৰাৰ কাৰণে তোমালোকে হেতু 2 মাহ ৰাখিবা ৰিভিজনৰ কাৰণে ৰাখিবা। তো ৰিভিজনত আমি কি কৰিম আমাৰ ডাউটছ খিনি ক্লিয়াৰ কৰিম আৰু আমি কি কৰিম আমি যোনখিনি পঢ়িলো সেইখিনি আকৌ ৰিভাইজ কৰিম। তো ৰিভিজনটো মই আগত বহুতবাৰ কৰিছো যে ৰিভিজনটো কিন্তু খুবেই দৰকাৰ। এতিয়া কথাটো হ'ল যে লাষ্ট আমাৰ এই 3 মাহ যে আছে 3 মাহত আমি এটা কি কৰিব লাগিব এটা ৰুটিন এখন প্ৰস্তুত কৰিব লাগিব। তো ৰুটিন কেনেকুৱা এটা ৰাফ ৰুটিন তোমালোকে প্ৰস্তুত কৰিব পাৰা যে প্ৰপাৰলি এটা ডাঙৰ শীটত বনাব লাগিব তেনেকুৱা কথা নহয়। তোমালোকে এতিয়া ধৰা কোনোবা সাবজেক্ট পঢ়ি হৈ গৈছে বহুত ছাত্ৰ ছাত্ৰী মই দেখিছো বহুত ছাত্ৰ ছাত্ৰী কি হৈছে বহুত সাবজেক্ট ক্লিয়াৰ হৈ গৈছে এটা সাবজেক্ট পুৰা কমপ্লিট হৈ গৈছে বা দুটা সাবজেক্ট কমপ্লিট হৈ গৈছে তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী আছে। তো যিসকল ছাত্ৰ ছাত্ৰী তেনে ধৰণৰ ধৰা এটা সাবজেক্ট বা দুটা সাবজেক্ট কমপ্লিট হৈ গৈছে তেওঁলোকৰ এটা ভাল কি হ'ব তেওঁলোকে এটা সাবজেক্টত ধৰা যে মই হিসাব কৰিলো যে এটা সাবজেক্টত কিমান পৰি আছে 5 দিন কৈ পৰি আছে বা হায়াৰ সেকেন্ডাৰীত 6 দিনকৈ পৰি আছে। তো তেনে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব পাৰিব এতিয়া ধৰা যোনটো সাবজেক্ট তেওঁলোকৰ বাকি আছে হেতু সাবজেক্টত বেছিকৈ সময় দিব পাৰিব আৰু যোনটো অলৰেডি কমপ্লিট হ'ল হেতুটো ইমান দেখাৰ দৰকাৰ নাই। কিন্তু এটা কথা মনত ৰাখিবা যে হেতু সাবজেক্ট কমপ্লিট হ'লেও কিন্তু হেতু বস্তু মানে ধৰা সপ্তাহত এবাৰ বা দুবাৰ তেনেকৈ চাই দিলা হেতু কৰিবা নহলে কিন্তু হেখিনি লাহে লাহে পাহৰি যোৱা যাব। তো ৰিভিজন সময়তো পঢ়িব লাগিব কিন্তু এইকেইদিনতো এই মাহতো তোমালোকে কি কৰিবা অলপ অলপ চাবা। তো মই কি কৈছিলো যে এটা ৰাফ ৰুটিন তোমালোকে প্ৰস্তুত কৰিব লাগিব। তো ৰাফ ৰুটিন কেনেকুৱা যে মই কোনটো সাবজেক্ট কিমান দিন পঢ়িম কিমান টাইম পঢ়িম। তো তেনে ধৰণৰ এটা ৰাফ ৰুটিন তোমালোকে এটা মানে বনাব লাগিব। বনোৱাৰ পিছত তোমালোকৰ ধৰা আমাৰ কি হয় আমি যদি এনেকৈ পঢ়ি থাকো কোনো মানে শিডিউল নথকাকৈ বা কোনো ৰুটিন নথকা আমি পঢ়ি থাকিলে মানে আমি সময়মতে আমি কামখিনি কমপ্লিট কৰিব নোৱাৰিম। আমি যদি এটা ধৰা ৰুটিন ওয়াইজ লিখি যাওঁ যে মই এইটো সাবজেক্ট কিমান দিন পঢ়িম এইটো সাবজেক্ট 5 দিন পঢ়িম এইটো সাবজেক্ট 6 দিন পঢ়িম তেনেকৈ যদি আমি লিখি লওঁ তেতিয়া কি হ'ব আমাৰ কমপ্লিট কৰিবলৈ সুবিধা হ'ব আৰু তেতিয়া আমাৰ কি হ'ব আমি মোটিভেট হ'ম যেতিয়া আমি চাম যে এইটো সাবজেক্টটো 3 দিন পঢ়িব আছে মাত্ৰ 3 দিনত এইখিনি কমপ্লিট হ'ব জানো মই অকণ বেছি ভালকৈ পঢ়িব লাগিব বেছি মনোযোগ দি পঢ়িব লাগিব। তো তোমালোকে সেইখিনি কথা তোমালোকক মোটিভেট কৰিব সেইখিনি তোমালোকক পঢ়াত মোটিভেট কৰিব। তো এইখিনি কথা তোমালোকে কি কৰিবা ৰাফ ৰুটিন এখন বনাই ল'বা যে ইমান দিন মই এইটো সাবজেক্টত পঢ়িম। এতিয়া কথাটো হ'ল যে টেষ্ট এক্সামবোৰ আহি আছে সেইটো এটা ইম্পৰ্টেণ্ট কথা। এতিয়া হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত প্ৰি ফাইনেল এক্সাম আহি আছে মানে ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সাম আহি আছে। তো এতিয়া সেইটো এটা কথা ক'বলৈ গ'লে কি বুলি ক'ম যে এই যে আমাৰ যোনটো প্ৰি ফাইনেল আছে সেই প্ৰি ফাইনেলত মইতো কৈ আছো যে প্ৰি ফাইনেল এক্সামটো কিন্তু তোমালোকে এটা ডাঙৰ এক্সাম বুলি ধৰা এটা ডাঙৰ এক্সাম বুলি ধৰা এই সৰু সুৰা এক্সাম বুলি নধৰিবা। সেইটোত তোমালোকে টাৰ্গেট ল'ব লাগিব যে মই কি কৰিম যে এইটোতে মই যিমান পাৰো মই বেষ্ট দিম এইটোতে মই কি কৰিম এই মানে প্ৰি ফাইনেলতে মই মোৰ যিমান বেষ্ট আছে মই মেট্ৰিক পৰীক্ষা হিচাপে মই এইটো এক্সাম দিম প্ৰি ফাইনেলটো মই মেট্ৰিক পৰীক্ষা হিচাপে মই কি কৰিম প্ৰি ফাইনেল এক্সামটো দিম। তো যিমান পাৰো কাৰোবাৰ হয়তো কমপ্লিট নহবও পাৰে সেইটো মই কোৱা নাই যিমান পাৰো মই কি কৰিম এইটো এক্সামতে নিজৰ সিলেবাস কমপ্লিট কৰি মই এইটো এক্সাম ভালদৰে দিম। তো যদি এইটো এক্সাম তোমালোকৰ ভাল হৈ যায় মেট্ৰিকত তোমালোকৰ পাৰ্চেন্টেজটো ইনক্ৰিজ হোৱা মানে যিমান তোমালোকে ধৰা
টেষ্ট এক্সামত প্ৰি ফাইনেল এক্সামত ধৰা 80% পালা তোমালোকে কিন্তু মেট্ৰিকত তোমালোকে 90% লৈকে যাব পাৰিবা মই জাস্ট 80% উদাহৰণ দিছো হয়তো বহুত 90% পাব পাৰে তো তোমালোকে যদি প্ৰি ফাইনেল এক্সামত 80% পাব পাৰা পোৱা তোমালোকৰটো ৰিভিজনৰ টাইম পাই যাবা কিছুমান তো তোমালোকে 90% লৈকে যাব পাৰিবা আৰু প্ৰি ফাইনেল এক্সামৰ যেতিয়া দেখিবা তোমাৰ মাৰ্কসটো কোট গৈছে কি হৈছে তো তোমালোকৰ নিজৰ ভুলবিলাকৰ তোমালোকৰ ধৰা পৰিব গতিকে বহুতৰ কি কয় প্ৰি ফাইনেল এক্সামটো ইগনোৰ কৰি দিয়ে তেওঁলোকে ভাবে যে দিছো পিছত মেট্ৰিকটো ভাল দৰিম কিন্তু তেনেকুৱা নহয় প্ৰি ফাইনেলটো এক্সাম কিন্তু তোমালোকৰ কাৰণে সেইকাৰণে পাতা হয় নিজকে টেষ্ট কৰি চোৱা প্ৰি ফাইনেলত নিজকে টেষ্ট কৰি চোৱা আৰু এটা কথা ইয়াতে ক'ব নলগীয়া যদিও যে প্ৰি ফাইনেল এক্সামত গৈ তোমালোকে কিন্তু এটা বস্তু নকৰিবা তোমালোকে বেলেগৰ পৰা খুঁঠিবা বেলেগৰ পৰা চাই কেতিয়াও নিলিখিবা এনে সাধাৰণ এক্সামবিলাকত দেখা যায় ছাত্ৰ ছাত্ৰীসকলে এনেকৈ চাই কৰিবা কিবা এটা মিলাই কিনে লিখে কিন্তু সেইটো এক্সাম হৈছে তোমালোকৰ নিজক টেষ্ট কৰা এক্সাম কাৰণ মেট্ৰিকত সেইটো এনভাইৰনমেণ্ট নাপাবও পাৰা তোমালোকে কাৰোবাৰ চাই বা মানে কাৰোবাৰ সুধি লিখাৰ গতিকে প্ৰি ফাইনেল এক্সামত যিমান পাৰা নিজকে টেষ্ট কৰা যে মোৰ কিমানখিনি প্ৰিপাৰেশ্যন হৈছে আৰু মই কিমানখিনি আৰু মানে নিজে ফ'ৰ্চ দিব লাগিব মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিবলৈ তো সেইটো কাম কৰিবা তোমালোকে আৰু এই 3 মাহ অলপ মোবাইলৰ পৰা আঁতৰি থাকিবা যিমান পাৰা মতো আগতো কওঁ যে মোবাইলটো অকণ যিমান পাৰা অকণ লাহে লাহে কমাই দিয়া আৰু পঢ়া টাইমটো অকণ ইনক্ৰিজ কৰা যিমান মাহ যাব সিমান পঢ়া টাইমটো ইনক্ৰিজ কৰা বহুতৰ কেনিয়াৰ পিছতে কি হ'ব স্কুল বন্ধ হৈ যাব তো তেওঁলোকে কি পাব আৰু টাইম পাব পঢ়াৰ কাৰণে আৰু টাইম পাব স্কুলৰ সময়খিনি তেওঁলোকে এতিয়া পঢ়িব পাৰিব তো বহুতৰে হয়তো বহু কিছুদিন পিছতে তেওঁলোকৰ মানে স্কুল শেষ হৈ যাব তো এইটো টাইম তোমালোকে ইউটিলাইজ কৰিবা বহুতে কি কৰে পৰীক্ষা বন্ধৰ পিছতে তেওঁলোকে ধৰা ঘৰত থাকিলে মোবাইল চালে বা টিভি চালে তেনেকৈ টাইম ৱেষ্ট কৰে কিন্তু এইটো টাইম আমি কি কৰিম এইটো আমাৰ প্লাছ পইণ্ট হ'ব স্কুল বন্ধটো হোৱা কিন্তু আমাৰ প্লাছ পইণ্ট গতিকে এই 3 মাহৰ প্ৰিপাৰেশ্যনত তোমালোকৰ স্কুল যোনসমূহ নাথাকিব সেইখিনি সময় তোমালোকে কিন্তু ৰুটিনত ধৰিব লাগিব যে মই এইটো সময়ত পঢ়িম স্কুল নথকা সময়ত মই এইটো সময়ত পঢ়িম সেইখিনি কিন্তু তোমালোকে নিজৰ ৰুটিনত ধৰিব লাগিব তো এইখিনি কৰাৰ পিছত তোমালোকে অলপ খোৱা খাদ্যটো অলপ মন দিবা মই এজ এ হোল গোটেইখিনি কৈছোঁ ফিজিকেলো আমি কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব তেতিয়া আমি মুখাত মন বহিব তো টোপনিটো মানে পূৰা কৰিবা কোনো টোপনি ক্ষতি কৰি এতিয়া পঢ়িব নালাগে 3 মাহ আছেতো তো টোপনি ক্ষতি কৰিব নালাগে টোপনি ক্ষতি পিছত দেখা যাব কি হয় কিন্তু এতিয়া একবাৰ টোপনি ক্ষতি নকৰিবা তোমালোকে যদি এটা টোপনি ক্ষতি কৰাৰ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া পিছত কিন্তু তোমালোকৰ প্ৰব্লেম হৈ যাব গতিকে টোপনিটো ক্ষতি নকৰিবা যিমান পাৰা টোপনিটো কমপ্লিট কৰি পঢ়িব চেষ্টা কৰিবা তেতিয়া মনটো বেছি ৰ'ব গতিকে টোপনি ক্ষতি কৰিব নালাগে যিমানখিনি পাৰা তোমালোকে মানে ধৰা ভাল খাদ্য খাবা যিমান পাৰা ভাল খাদ্য খাবা যাতে তোমালোকৰ ধৰা উইক হৈ নাযোৱা কিবা বেমাৰত নপৰা আৰু যিহেতু এতিয়া বতৰ বেয়া হৈ মানে বতৰ বেয়া মানে কি ঠাণ্ডা যিহেতু আহি আছে গতিকে অলপ মানে নিজকে সেফ কৰি ৰাখিবা এদিন কিন্তু বৰবাদ হ'লে কিন্তু বহুত এটা কাৰোবাৰ জ্বৰ হৈ গ'ল কাৰোবাৰ চৰ্দি হৈ গ'ল ঠাণ্ডা লাগি তো এদিন যদি বৰবাদ হয় তোমালোকৰ কিন্তু এদিনৰ লছে কিমান কৰিব জানানে এই যে পাৰ্চেণ্টেজটো তোমালোকৰ মেট্ৰিকৰ বা হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ সেইটো তোমালোকৰ প্ৰভাৱ পেলাব তো এইখিনি কথা তোমালোকে কি কৰিবা অলপ ফ'ল' কৰিবা যিমান পাৰা আৰু ৰুটিনখন মই অলৰেডি ক'লোঁ যে এখন ৰাফ ৰুটিন বনাবা তোমালোকে কোনটো ছাবজেক্টত কিমান পঢ়িবা তো ৰাফ ৰুটিনখন বনাই তোমালোকে মোক ইনষ্টাগ্ৰামত পঠাব পৰা কেনেধৰণৰ ৰুটিন বনাইছে মই এবাৰ লৈছোঁ তোমালোকৰ পৰা এইবাৰ মই চাব বিচাৰিম যে তোমালোকৰ লাষ্ট 3 মান্থৰ প্ৰিপাৰেশ্যনৰ ভিডিঅ'ত মানে ভিডিঅ' নহয় প্ৰিপাৰেশ্যনৰ ৰুটিনখন কিদৰে বনাইছা তোমালোকে এবাউট ছেকশ্যন এইটো চেনেলৰ এবাউট ছেকশ্যনত গৈ ইনষ্টাগ্ৰাম আইডিটো পাই যাবা তাৰপৰা তোমালোকে ইনষ্টাগ্ৰামত মোৰ পঠাব পাৰা মই যদি ভাল লাগে তোমালোকৰ সেই ৰুটিনখন মই দেখাম ছাত্ৰ ছাত্ৰীক দেখাবলৈ সেই ৰুটিনখন নিশ্চিতভাৱে এখন মানে ভিডিঅ' আকাৰে সেই ৰুটিনখন দেখাব চেষ্টা কৰিম তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া লাষ্ট 3 মান্থৰ প্ৰিপাৰেশ্যনৰ লাষ্ট 3 মান্থৰ প্ৰিপাৰেশ্যনৰ এটা কথা মনত ৰাখিবা মই এবাৰ পঢ়িম লাষ্ট 3 মান্থত মই যিমান মোৰ বেষ্ট মই ইমান দিন যি কৰিলোঁ এইবাৰ কি কৰিম মই এই 3 মান্থত কি মই পঢ়িম সেইটো সংকল্প এটা ল'ব লাগিব নিজৰ মনতে আৰু এটা কথা ক'বলৈ থাকি গ'ল যিসকলৰ এতিয়াও প্ৰিপাৰেশ্যন একো হোৱা নাই তেওঁলোকৰ এতিয়াও বহুতে মোক কমেণ্ট কৰে যে মোৰ এতিয়া 0% প্ৰিপাৰেশ্যন হৈ আছে মই কেনেকৈ এতিয়া কি কৰিম তো 3 মাহ তোমালোকৰ ৰিভিজনৰ কথা চিন্তা কৰিব নালাগে তোমালোকে যিসকলৰ এতিয়ালৈকে কিন্তু মানে যিসকলে ধৰা একো ষ্টাৰ্টেই কৰা নাই 0% বহুতে কমেণ্ট কৰে যে 0% মোৰ প্ৰিপাৰেশ্যন তো তেওঁলোকৰ বাবে কৈছোঁ তোমালোকে ৰিভিজনৰ কথা চিন্তা নকৰি ৰিভিজন দিবা বাৰু ৰিভিজন দিব লাগিব লাষ্টত মানে এসপ্তাহ 10 দিন তেনেকুৱা দিবা তো ষ্টাৰ্ট কৰা যদি 0% আছে এতিয়া আজিৰ পৰা ষ্টাৰ্ট কৰা এই ভিডিঅ'টো চোৱাৰ পিছত ষ্টাৰ্ট কৰা
বহি পেলাই জাষ্ট কমেণ্ট কৰিলে নহ'ব যে মই 0% হৈ আছে মোৰ মোৰ হোৱা নাই পঢ়া তেনেকৈ চিন্তা কৰি থাকিব নালাগে আৰু এটা কথা ইয়াতে কওঁ মানে যিমান পাৰা বাহিৰত যোৱা কৰা অকণ কমাই দিবা বাহিৰত ক'ৰবাত যোৱা খেলিবলৈ যোৱা কাৰোবাৰ লগত মানে আড্ডা দিব যোৱা ফুৰিবলৈ যোৱা সেইবিলাক কমাই আনা বাহিৰা এনভাইৰনমেণ্টে কি কৰে ভাল ভাল বস্তু ধৰা যাব পাৰা ৰাতিপুৱা খোজকাঢ়িব যাব পাৰা বা তেনেকুৱা ধৰণৰ ভাল কামত যাব পাৰা আৰু বেছি ধৰা হাঁহি ফূৰ্তিটো কৰিবই লাগে ধৰা কিন্তু এনেকুৱা এক্টিভিটি নকৰিবা যোনবিলাকে তোমালোকৰ পঢ়াত মানে যেতিয়া বহিবা তোমালোকে সেইবিলাক যাতে মনত পৰি থাকে তেনেকুৱা কিছুমান এক্টিভিটি নকৰিবা সেইবিলাক এক্টিভিটিয়ে তোমালোকৰ পঢ়াত কিন্তু খুব লছ কৰিব তুমিতো দেখাত তোমাৰ মানুহটো বহি আছা পঢ়াত কিন্তু মনটো থাকিব বেলেগত গতিকে তেনেধৰণৰ এক্টিভিটি নকৰিবা যোনবিলাক এক্টিভিটিয়ে তোমালোকৰ মাইণ্ডত প্ৰেছাৰ দিয়ে বা মাইণ্ডত সেইখিনি বস্তুখিনি আকৌ মানে ৰিভাইজ হৈ থাকে ৰিভাইজ কি কৰিব লাগিব এতিয়া ৰিভাইজ কৰিব লাগিব আমি নিজৰ পঢ়াখিনি ৰিভাইজ কৰিব লাগিব গা ধোৱা সময়ত বহু ছাত্ৰ ছাত্ৰী থাকিবা দেই তেওঁলোকে গা ধোৱা সময়ত খোৱা সময়ত তেওঁলোকৰ কি কৰে ৰিভিজন চলি থাকে যিসকল টপাৰ তেওঁলোকে কি কিন্তু নিজৰ মাইণ্ডৰ ৰিভিজন এটা চলি থাকে যে এইটো চেপ্টাৰ এইটো আছিলে তো সেইখিনিত বস্তু আহিব বিচৰা এক্সট্ৰা কথা বাহিৰা কথা মই গৈ পেলাই কাৰোবাৰ লগত মই কিবা হাঁহি ধেমালি কৰিলোঁ এইখিনি আহি পেলাই মই ভাবিলোঁ যে এইটো মই কৰিব লাগিছিল বা এইটো মই কৰিলোঁ তেনেকুৱা কথা ভাবি চিন্তা কৰাতকৈ পঢ়া কথা চিন্তা কৰিবা লাষ্ট 3 মান্থ আছে ক'বলৈ গ'লে মইতো ক'লোঁ মাত্ৰ 5 দিন আছে এটা ছাবজেক্টৰ 5 দিন এসপ্তাহ নাই ক'বলৈ গ'লে গতিকে এই সময়খিনি মূল্যৱান সময় ভেলুৱেবল টাইম এইখিনি টাইম যদি এদিনো লছ হয় তোমালোকৰ এটা ধৰি লোৱা 1% তোমালোকৰ লছ হৈছে 90 দিন আছেতো এদিন যদি লছ হৈছে তুমি ধৰি লোৱা যে মোৰ 1% মোৰ মাৰ্কশ্বিটৰ পৰা 1% ৰিডিউচ হৈ গ'ল সেইটো তোমালোকে ধৰি ৰাখা 1% তোমাৰ ৰিডিউচ হৈ গ'ল নিজৰ পাৰ্চেণ্টেজটো যিমান ভাবিছা 1% ৰিডিউচকৈ ধৰিবা 1 ডে যদি তোমালোকে ক্ষতি কৰা তো এইখিনি আছিলে আজিৰ ভিডিঅ'ত ক'বলগীয়া আৰু ইতিমধ্যে আৰু এটা কথা কওঁ যে আমাৰ তৰফৰ পৰা 3খনকৈ ইবুক প্ৰস্তুত কৰা হৈছে ইংলিছ ছ'চিয়েল চায়েন্স আৰু জেনেৰেল চায়েন্স তো কিদৰে কালেক্ট কৰিব লাগিব কিদৰে পে কৰিব লাগিব গোটেইখিনি ডিটেইলছ ডেছক্ৰিপশ্যনত পাই যাবা তো যিসকলে কালেক্ট কৰা নাই তেওঁলোকে কালেক্ট কৰিব পাৰে তো কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাব নাপাহৰিবা আজিৰ ভিডিঅ'তে থাকি কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ